हेलो गाइज अस्सलाम वालेकुम। जेहेतु एतिया चलि आछे रमजाনৰ माह, সেইবাবে মই আপোনালোকক আজি ৰমজান মাহৰ কিছু জানিবলগীয়া কথা কম। ৰমজানক কুৰাণৰ মান্থ বুলিও কোৱা হয়, কাৰণ ৰমজান মাহতে কুৰাণে পাক এই দুনিয়াত নাজিৰ হৈছিল। কুৰাণ হয় আল্লাহৰ কিতাপ, সেইবাবে এই মাহত সকলো মুছলমানে যিমান পাৰে কুৰাণ পঢ়ে আৰু সকলোৱে আল্লাহক ৰাজি কৰিব বিচাৰে। আৰু এইখিনি কথাটো সকলোৱে জানে যে ৰমজান মাহত মুছলমানে ৰোজা ৰাখে, কিন্তু এই কথাত যিসকল নন মুছলিমছ আছে সিহঁতৰ মনত বহুতো কনফিউজনছ থাকে। সেইবাবে মই আপোনালোকক একেবাৰে চিম্পল ৱেত বুজাই দি আছোঁ। ৰাতিপুৱা সূৰ্য উদয় হোৱা আগতে আমি যিকোনো খাদ্য খাব পাৰোঁ, সেইটোক কোৱা হয় চেহেৰি। তাৰপিছত গোটেই দিন আমি একো খাব নোৱাৰোঁ, ইনফেক্ট পানীও খাব নোৱাৰোঁ। গোটেই দিন ৰোজা এনেকৈয়ে ৰখা হয়। তাৰপিছত সূৰ্য মাৰ যোৱা সময়ত অৰ্থাৎ মাগৰিবৰ সময়ত আমি আমাৰ ৰোজা খোলোঁ আৰু সেইটোক কোৱা হয় ইফতাৰী। আৰু কোৱা হয় সেই সময়খিনি ৰেহমাতৰ সময় হয়। আল্লাহৰ ওচৰত যি দোৱা খোদা হয় সেই দোৱা কবুল হয়। ৰমজান মাহত ছয়তানক বান্ধি থোৱা হয় আৰু আমি জানো যে ছয়তানে আমাক বেয়া কাম কৰাৰ বাবে বাধ্য কৰায়। সেইবাবে ছয়তানক এই মাহত বান্ধি ৰখা হয় আৰু আমাৰ বাবে সহজ হৈ যায় ভাল কাম কৰি বেয়া কামৰ পৰা দূৰত থকাটো। ৰমজানক মাফিৰ মান্থ বুলিও জনা হয়। আমি মুছলিমবোৰে এইটো কথা মানো যে কিয়ামতৰ দিনা আমাক সকলোকে নিজৰ ভাল বেয়া সকলো কামৰে হিচাপ দিব লাগিব। আৰু সেইবাবে আমি এই মাহটোত যিমান পাৰোঁ দোৱা কৰোঁ যাতে আল্লাহে আমাক মাফ কৰে এই দুনিয়াত যি ভুল কাম কৰিছোঁ তাৰ বাবে। আৰু সেইবাবে এই মাহটোক মাফিৰ মাহ বুলিও কোৱা হয়। ৰমজান মাহত সকলো মুছলমানে যিমান পাৰে আল্লাহৰ ইবাদত কৰে আৰু এই মাহত এটা স্পেচিয়েল নামাজ পঢ়া হয়, যাক কোৱা হয় তাৰাবি নামাজ। আৰু এই ৰমজান মাহ শেষ হোৱাৰ পিছত এটা দিন আহে যি এই দিনটোৰ কথা সকলোৱে জানে। সেই দিনটোৰ নাম হৈছে ঈদ। আৰু ঈদৰ দিনটো সকলো মুছলিম মানুহে বিৰাট সুখেৰে উদযাপন কৰে, কাৰণ গোটেই ৰমজান মাহটো সকলো মুছলিম মানুহে নিজৰ 100% দিয়ে আল্লাহক ৰাজি কৰিবৰ বাবে। সেইবাবে ঈদৰ দিনটো সকলো মুছলমানৰ বাবে এটা খুচিৰ দিন। ঈদৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধে আৰু ঈদৰ নামাজো পঢ়া হয় ৰাতিপুৱা সময়ত। আৰু ঈদৰ দিনা ডাঙৰে সৰুক ঈদি দিয়ে, সৰুবোৰক খোজ কৰিবৰ বাবে। আৰু সকলোৰে ঘৰত বহুত ভাল ভাল ভেৰাইটিছ অফ খাদ্য বনোৱা হয়। ওচৰ চুবুৰীয়াক ইজনে সিজনৰ ঘৰত ঈদৰ দাৱাত দিয়া হয়। এই দিনটো সুন্দৰভাৱে পালন কৰা হয়। আৰু শেষত মই আপোনালোকক এইখিনিয়ে ক'ম যে ইছলাম এটা বিৰাট সুন্দৰ মাঝহব হয়। আমাক সকলোকে কেৱল ভাল কাম কৰাৰ বাবে হিদায়ত দিয়ে। আপোনালোকে কুৰাণ পঢ়ি চাই লওক, নহ'লে আমাৰ নবী হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ গোটেই জীৱনৰ জাৰ্নি পঢ়ি চাই লওক। সকলোতে কেৱল ভাল কাম কৰাৰ ইনষ্ট্ৰাকশ্যন দেখা পোৱা যাব, কোনো ভেদাভেদ দেখা পোৱা নাযায়। গতিকে আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ল। যিসকল মুছলিম আৰু নন মুছলিমে ৰমজানৰ বেছিক কথাখিনি নাজানে, আশা কৰোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে অকণমান হ'লেও বুজি পাইছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে মোৰ ৰমজানৰ বিষয়ে কোৱা কথাখিনি শুনি ভাল পালে, দেন সকলোৱে এটা এটা পজিটিভ কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।